সাপেখাটিত ধুমুহাত বিস্তৰ ক্ষতি। চৰাইদেউ জিলাৰ সাপেখাটিত এজাক ধুমুহাই বিস্তৰ ক্ষতি কৰিলে টাইৰাই মাছগাঁৱৰ এখন ব্ৰইলাৰ ফাৰ্ম। চৰাইদেউ জিলাৰ সাপেখাটি উন্নয়ন খণ্ডৰ অন্তৰ্গত টাইৰাই মাছগাঁৱৰ নিবাসী নয়নমণি ফুকনৰ ব্ৰইলাৰ ফাৰ্মখন আজি প্ৰচণ্ড এজাক ধুমুহাই ঘৰটো মতিয়াই ভাঙি চেপেটা কৰি পেলায়। বন্ধন গোটৰ লোন লৈ নয়নমণি ফুকনে স্থাপন কৰিছিল ব্ৰইলাৰ ফাৰ্মখন। ২,০০০ ব্ৰইলাৰ পোৱালি থকা ফাৰ্মখনত বহু পোৱালি নষ্ট হৈ মৃত্যু হয়। বহু কষ্টৰে ব্ৰইলাৰ ফাৰ্মখন নিৰ্মাণ কৰি যেনে তেনে পৰিয়ালটো পোহপাল দিছিল। যদিও ব্ৰইলাৰ ফাৰ্মখন এজাক ধুমুহাই ধ্বংস কৰে। ধুমুহা আহিছিলে, ধুমুহা ভাগি গ'ল। যেনে তেনে গোটৰ পৰা লোন লৈ পিনি ফাৰ্মখন বনাইছিলোঁ। এতিয়া ক'ৰ পৰা মানে কি কৰিম ভাবিয়ে পোৱা নাই। টকা পইচাটো নায়েই তেনেকৈ। এতিয়া ফাৰ্মখন বনাবলৈও অসুবিধা হৈছে। হেৰি কি কয় পোৱালি আছিলে ২,০০০ পোৱালি, পোৱালিখিনিও মৰিলে বৰষুণত তিতি। এতিয়া পোৱালিও নাই, কি কৰিম চিন্তা কৰিয়ে পোৱা নাই।